এইটো কাপেদি 1.5 কাপ চেনি ল'ম। চেনিখিনি মই মিক্সিতে এনেকৈ মাৰি ল'ম। 1.5 কাপ নল'ম, অলপ কম ল'ম। কম লৈছোঁ, 1.5 কাপ নাই লোৱা। এইখিনি মই ধুনীয়াকৈ মাৰি ল'ম, মিক্সিত পিহি ল'ম প্ৰথমতে। চেনিখিনি মই পিহি ল'লোঁ। এতিয়া এনেকৈ চাকনিখনত এনেকৈ দি পেলাই গোটেইখিনি চালি ল'ম। তেতিয়া গোটা চেনিটো এক্সট্ৰা হৈ যাব। এইখিনি গোটা ওলালে, গোটা চেনি। 2টা কণী মিক্সিতে মই ভাঙি ল'ম এনেকৈ। পৰিয়ে গৈছেগৈ। মিক্সিতে এইকেইটা ধুনীয়াকৈ ফেটি ল'ম। এইখিনি কণীখিনি ধুনীয়াকৈ ফেটি ল'লোঁ। হাতেদি ফেটি থাকিলে বহুত টাইম লাগে, সেইকাৰণে মই এনেকৈয়ে ফেটি লৈছোঁ। ইয়াতে দি দিম কণীখিনি। এইখিনি এতিয়া ধুনীয়াকৈ মিলাই ল'ম। এনেকৈ ধুনীয়াকৈ মিলাই ল'ম। একেটা কাপে মই এতিয়া ইয়াতে মানে 1 কাপ দিয়া নাই, ফুল 1 কাপতকৈ কম দিছোঁ। আটা দিম, এইটো আশীৰ্বাদ আটা, ৰঙা আটাটো। আৰু এইটো অংগনবাড়ী জলপান, কোনেও নাখায় কাৰণে এনেকৈ ইয়াৰ পৰাও দিম, সেই সমান জোখতে, আটাৰ জোখতে দিম সমান। কোনেও নাখায়। এইবাৰ ফাৰ্ষ্ট বনাইছোঁ মই অংগনবাড়ী দি, এনেকৈ অংগনবাড়ী জলপানেদি। অংগনবাড়ীৰ পৰা দিছিলে ছোৱালীক। সেয়া সেয়াও দি ল'ম। সেইখিনি চালি ল'ম আকৌ। কমাই কমাই চালি মিলাই মিলাই ল'ম এনেকৈ। অঁ তোমাৰ জলপান দেই, তুমি নোখোৱা যে। এইখিনি গোটা গুটি ওলালে, এয়া এইখিনি মই পেলাই দিম। ইয়াতে দি দিম এতিয়া মই আধা চামুচ চৌদা খাৰ দিম। এয়া আধা চামুচ দিছোঁ, চালনীখনতে দিম। চামুচখন সৰু, এচামুচ এইটো, এইখন চামুচৰ এচামুচ বেকিং পাউডাৰ দিছোঁ আৰু অকণমান দি দিছোঁ। এইখিনিও চালি ল'ম। এইখিনি ধুনীয়াকৈ এতিয়া মিলাই ল'ম। লাহে লাহে মিলাব। অকণমান নিমখ দিম, অকণমান দিছোঁ, মই হাতেদিয়ে দি দিছোঁ। ধুনীয়াকৈ মিলাই ল'ম। একেটা কাপৰে মই দি দিম 1 কাপ ৰিফাইন। আপোনালোকে ৰিফাইন সলনি 1 কাপ ঘিউ দিব পাৰে বা বাটাৰো দিব পাৰে। মই ৰিফাইনকে দিছোঁ। ঘি দিম মই 2 চামুচ টেষ্টটোৰ কাৰণে। এইখিনি এতিয়া ধুনীয়াকৈ মিলাই ল'ম আকৌ। অকণমান ডাঠ হোৱাৰ কাৰণে মই কি কৰিছোঁ, ইয়াৰ অকণমান আমুল তাজা দি দিছোঁ, গাখীৰ বেছি নহয়, অলপ দিছোঁ। 2 চামুচ মই ঘিউ দি দিম। এইখিনি আকৌ ভালকৈ মিলাই ল'ম। মিলাওঁতে লাহে লাহে ময়দা দিও বনাব পৰা যায়, কিন্তু মই ময়দা নাই দিয়া, আটা দি বনাইছোঁ। কেনেকুৱা হ'ব নাজানো, কিন্তু অংগনবাড়ী এনেইতো বাৰু কেক বনাওঁ, কিন্তু অংগনবাড়ী জলপান দি আজিলৈকে বনোৱা নাই যে, সেইকাৰণে মই বনাই চাওঁ। এতিয়া ইয়াতে মই দি দিম ভেনিলা এচেঞ্চ। এই খপটো দিয়ে 1.5 খপ দি দিম। এতিয়া ভেনিলা দি দিছোঁ 1.5 চামুচ। খপটো দিয়ে 1.5 খপ দি দিছোঁ। ভালকৈ এইখিনি ধুনীয়াকৈ মিলাই ল'ম। কণী গোন্ধটো নাইকিয়া হ'বৰ কাৰণেহে ভেনিলা এচেঞ্চটো দিছোঁ বাৰু। এয়া পেষ্টটো এনেকুৱা হ'ব লাগিব। এয়া বেছিকৈ এনেকৈ বেছিকৈ মিলাব নালাগে, নহ'লে কেকটো বেয়া হয়। এনেকৈ ধুনীয়াকৈ বস্তুখিনি মিল হোৱাৰ লগে লগে এইটো হৈ গ'ল। এইখিনি থৈ দিম ছাইডত ৰাখি। কেক বনাবলৈ এনেকুৱা মই কেকৰ বাতি এটা লৈছোঁ। এইটো ধুনীয়াকৈ ধুই শুকানকৈ মুচি লৈছোঁ। ইয়াতে ৰিফাইন বা ঘিউ সানি ল'ম। এইটো ধুনীয়াকৈ মই ৰিফাইনকে সানি ল'লোঁ। এতিয়া ইয়াতে মই আটা দিছোঁ। আটা দি ধুনীয়াকৈ এনেকৈ কৰি ল'ব।
পেপাৰো পাৰি ল'ব পাৰে, মই এনেকৈয়ে দিম, পেপাৰ নাপাৰোঁ। এক্সট্ৰাখিনি পেলাই দিম। এয়া ইয়াতে এতিয়া মই পেষ্টখিনি ঢালি ল'ম। এইখিনি মই কাজু আৰু কেইটামান এলমণ্ড কাটি লৈছোঁ, ইয়াতে দি দিম। অকণমান এনেকৈ মিলাই লৈছোঁ আটাৰ সৈতে। এতিয়া দি দিম ওপৰে ওপৰে। এতিয়া টেপটেপাই দিম। প্ৰথমতে মই টেপটেপা দিলোঁ, তেতিয়া এক্সট্ৰা উঠি যাব ওপৰত। এইখিনি হৈ গ'ল। এতিয়া মই বহাই দিম। মই এইখিনি কেৰাহীত মই এনেকৈ ষ্টেণ্ড এডাল দি দিলোঁ। কেৰাহীটো হ'ল মই 10 মিনিটমান বহাই থোৱা হ'ল, গৰম হৈ আছে পূৰা। ইয়াতে এতিয়া এইখিনি দি দিম। এতিয়া মই পূৰা ল' ফ্লেম কৰি দিলোঁ, ল' ফ্লেমত বনাম। এয়া ধুনীয়াকৈ সমানকৈ বহাই দিলোঁ। এতিয়া ঢাকোন লগাই দিম। এয়া ঢাকোন লগাই মই ল' ফ্লেমত ৰাখি থৈ দিম। 20 মিনিটমানৰ পিছতহে ঢাকোন। সেইটো আমাৰ কেক ৰেডি হৈ গ'ল। মাছটো বেছিকৈ ফুলি নাহিলে, কাৰণ বাদামখিনি মাছটোতে ৰখি গ'ল, ছাইডবোৰ ফুলি আহিছিলে। মই ইয়াত এনেকৈ চালোঁ, সিজিলে, নমাই থলোঁ। এয়া মাছটো এইখিনি মানে তললৈ যাব নোৱাৰাকৈ দিলোঁ যে, ওপৰতে মানে বস্তুটো হেভি হয়, মাছটো ফুলি আহিবলৈ নিদিলে। সেয়া